ঘটি গৰম ৰেডি হৈ গ'ল বাইদেউটো চাই মদ ন এইটো যে আমি যে ঘৰত যে ডেক্সি মুখত দিয়া পিঠা বনাই মুৰ্গী আছে গাহৰি আছে হেল্ল' ফ্ৰেণ্ডছ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোকে নমস্কাৰ আমাৰ নগাঁও নেহেৰুবালিতে এখন মেলা হৈ আছে নেহেৰুবালি মেলা বুলি আৰু গোসানীও মেলা চাওঁ কৈ আছে তেন্তে বলকচোন আমি নেহেৰুবালিলৈ যাওঁ তাত মেলাত কি ওলাইছে আৰু আমাৰ নগাঁও নেহেৰুবালি মেলানো কেনেকুৱা আপোনালোক সকলোকে দেখুৱাই যাম গোটেই একদম আনকাট দেখাম মেলাত কি ওলাইছে কি হৈ আছে আৰু মোৰ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু আপুনি যদি মোৰ চেনেলটো একেবাৰে নতুন তেনেহ'লে চেনেলৰ ছাবস্ক্ৰাইব বটনটো টিপি দিবলৈ নাপাহৰিব গোসানী কৈ দিয়া হেল্ল' ফ্ৰেণ্ডছ আমাৰ ভিডিঅ' ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তেন্তে আহক আমি যাত্ৰা আৰম্ভ কৰোঁ মই বৰ্তমান আছোঁ নেহেৰুবালিত আমাৰ নগাঁৱৰ এখন ঐতিহ্যমণ্ডিত ঠাই হয় নেহেৰুবালি মানে নেহেৰুবালিত আপোনাৰ 12টা মাহত গোটেই 12 মাহেই এই মেলা হওক ধৰি লওক গ্ৰন্থমেলা যিকোনো সাংস্কৃতিক প্ৰগ্ৰাম বিহু হওক ইয়াৰ পিছতে আপোনাৰ ভোগালী উৎসৱ হ'ব যিকোনো অনুষ্ঠান নেহেৰুবালিতে অনুষ্ঠিত হয় গতিকে আমাৰ নগাঁৱৰ হাট বুলি ক'লেও ভুল কোৱা নহ'ব যেনেকৈ গুৱাহাটীত লতাশিল আছে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত ডিব্ৰুগড়ৰ চকীডিঙি তেনেকৈ ঠিক আমাৰ নগাঁৱৰ এটা লেণ্ডমাৰ্ক হৈছে নেহেৰুবালি গতিকে ইয়াতেই আজিৰ মেলাখন হৈছে বলক আমি মেলাখন ভিতৰলৈ চাওঁগৈ এই আমি পাই গ'লোহি নেহেৰুবালিত হৈ থকা মেলা ইয়াত চাওক ডাঙৰ চকৰি চাই গৈ থাকক মই সকলোখিনি দেখুৱাই যাম ইয়াত কণ মাইনাহঁতে উঠিব পৰা চকৰি মই গোটেই ভিডিঅ'টো আনকাট দেখুৱাই যাম চাই থাকক এনেকুৱা চকৰিত কোনে উঠি পাইছে জনাবচোন মোৰ কিন্তু বৰ ভয় লাগে এনেকুৱা চকৰি উঠিবলৈ একদম মোৰ আজিলৈকে উঠিয়ে পোৱা নাই কোনে উঠি পাইছে কমেণ্টত জনাব এয়া চাওক কণ মাইনাহঁতে কেনেকৈ খেলি আছে আৰু এইফালে ওপৰৰ পৰা যে আহিব পাৰে চাওক চবেই গৈছে এখন ট্ৰেইন দেখিছে গোসানী বোলে এখন ট্ৰেইনত উঠে টিকট 50 টকাকৈ এয়া গোসানী উঠি গ'ল ট্ৰেইনত গোসানী এফালে গোসানী এফালে হাই কৈ দিয়া হাই এতিয়া ট্ৰেইন চলি গ'ল এয়া গোসানী এনেকুৱা মেলাত আনিলে কণ ল'ৰা ছোৱালীসকলে ট্ৰেইনত উঠি বহুত ভাল পায় অকল ট্ৰেইন বুলিয়ে নহয় বিভিন্ন জঁপিওৱা বস্তু পায় চকৰি পায় সকলোৱে ভাল পায় আমি এতিয়া মেলাখনৰ ভিতৰলৈ সোমাই যাওঁ বলকচোন কি পাই চাওঁ ঘৰৰ বাচন বৰ্তন গোটেইখিনি পাব কাপ প্লেট ডিছ গ্লাছ বাতি এই মেলাবোৰত এটা কথা লক্ষ্য কৰিবচোন একদম যোনফালে চাই লেডিজ আৰু ছোৱালীবিলাকৰ বস্তুৱে বেছি এইফালে চাওক আৰু এতিয়া চাবচোন হা এইফালেও দেখিছেনে অকল লেডিছৰে বস্তু তাৰপিছত আকৌ চাব এইবোৰ দেখিছেনে চব লেডিছৰে বস্তু বেছি পায় আমাৰ ল'ৰাবোৰৰ একোৱেই নাপায় মই বস্তু এটা শুনাওঁ আপোনালোকক শুনিবচোন একদম এডভাৰটাইজিং লেভেল একদম আল্টিমেট
এতিয়া চাওক অকল লেডিছৰে মই যে অলপ আগত কৈছিলোঁ ধুনীয়া ধুনীয়া ৰিং আছে চাওক লেডিছৰ বস্তুৱে বহুত পাব ইয়াত আপুনি বিভিন্ন ধৰণৰ ৰিং পাপৰ দেখিছে ৰিং পাপৰ পাব এতিয়া চাওক আচাৰ বিভিন্ন ধৰণৰ আচাৰ আছে এইবিলাক ৰিং পাপৰ পেকেট হয় সৰু সৰু ল'ৰা ছোৱালীৰ এইবিলাক খেলনা বস্তু মোৰ ভইচটো অলপ বেয়া পাব পাৰে কাৰণ বহুত হুলস্থুল হৈ আছে মই মাইকো ইউজ কৰা নাই মানে মাইক লোৱাই নাই নতুনকৈ যিহেতু চেনেলটো খুলিছোঁ গতিকে মাইকটো লাহেকৈ ল'ম আৰু ভাগ্য পৰীক্ষা লটাৰী খেল হৈ আছে এইটো আপুনি নাম্বাৰটো আগতে ইয়াত দি দিব লাগিব চাই থাকক কোনে পায় কাৰ ভাগ্যত আছে গম পোৱা যাব এজনে লগাইছে 9, 28 আৰু 12 ইয়াত যদি 9, 28 আৰু 12ত ৰখে তেন্তে তেওঁলোকে পুৰস্কাৰ পাই যাব কিমানত ৰখিল আমি চাম এতিয়া কিমানত ৰখিলে 30ত ৰখিলে কোনো নাপালে এতিয়া স্কাৰ্ফ পাব ঠাণ্ডা যিহেতু ঠাণ্ডা দিন ধুনীয়া ধুনীয়া স্কাৰ্ফ দেখিছে কুৰ্তি স্কাৰ্ফ এইবিলাক চাওক চুৱেটাৰ চাওক ফিক্স প্ৰাইজৰ দোকান ইয়াত চব ছোৱালীৰ মেক্সিমাম ছোৱালীৰ আছে চুৱেটাৰ পেণ্ট গৰম পেণ্ট জেকেট এইবিলাক চাওক মেলাখনত আমি এতিয়ালৈকে যিমানবোৰ দেখুৱালোঁ সেইবিলাক বস্তু আছে প্ৰায়খিনি জুৱেলাৰী হওক কাপোৰ কানি বাচন বৰ্তন সৰু সৰু ল'ৰা ছোৱালীৰ খেলনা বস্তু হওক খোৱা বোৱা বস্তু হওক সেইবিলাকে আছে গোটেই মেলাখনত এতিয়া আমি কিবা এটা খাই লওঁ আৰু কি কিনো খোৱা বস্তু পায় সেইখিনি আমি দেখাম এতিয়া এয়া চাওক ভেলপুৰি ফুচকা ঘুগুনি সেইবোৰ পাব এয়া ধুনীয়া মিছল বনাই আছে চাওক এতিয়া আপোনাৰ ফ্ৰুট চালাড পাব ফ্ৰেছ হয় এইটো বহুত ভাল বস্তু মধুৰিআম বগৰী কৰ্দৈ আনাৰস নেমু আপেল এইটো যে আমি যে ঘৰত যে ডেক্সি মুখত দিয়া পিঠা বনাওঁ ইয়াত কি ধুনীয়াকৈ বনাইছে চাওকচোন চাই থাকক এইটো কি কি দিছা এইটো কি হয় গুড় মিঠাই আৰু এইটো তিল এইটো কিচমিচ নাৰিকলো দিছা ন চাই থাকক বৰ ধুনীয়া লাগিছে কেনেকৈ বনাইছে চাওক চাওক দিলে আৰু এইটো হৈ গ'ল এইটো চাওক এতিয়া খৰিকাত দিয়া মাংস আছে চাওকচোন এয়া মুৰ্গী আছে গাহৰি আছে এয়া কেঁকুৰা আছে এইটো মিছা মাছ এতিয়া চাওক লখিমপুৰ মিচিং কিটচেন লখিমপুৰৰ পৰা আহিছে তেখেতসকল আৰু এইটো বাইদেউ এইটো চাই মদ ন এইটো চাই মদ চাওক বস্তু এটা দেখাম চাবচোন হা কোনে কোনে ঘটি গৰম খাই পাইছে চাব একদম মোৰ বহুত ফেভাৰিট মানে নগাঁও আহিলে এইটো খাওঁৱেই এইটো মানে চবতে পোৱা নাযায় বস্তুটো আপোনালোকে খাই পাইছে নাই কমেণ্টত জনাবচোন বস্তুটো মই দেখাই আছোঁ এইটো ঘটি গৰম হয় দাদা চাওক অঁ
এইটো মানে ঘটিটোত আপোনাক কয়লা ভৰাই থৈ দিয়ে, কয়লা ভৰাই তাত যে এইটো পাপৰটো দিয়ে, পাপৰটো গৰম কৰি থৈ দিয়ে ন? বাদাম এইবিলাকে আছে। অঁ এই চাওক, এই ঘটিটো দেখিছেনে কয়লা গৰম হৈ আছে? অঁ কয়টা আপোনাৰ? এইটো একদম খাই বহুত টেষ্টি লাগে ঠাণ্ডা দিনত। এতিয়া ঘটি গৰম ৰেডি হৈ গ'ল, এতিয়া আমি খাম। পিষ্টলে বেলুন ফুটাব লাগে, ময়ো ট্ৰাই কৰিম এতিয়া, চাই থাককচোন। মই ট্ৰাই কৰিম। দাদা এইটো কিমানকৈ? 10টাত 50 টকা। এইটো দেখিছেনে? ময়ো ট্ৰাই কৰি চাওঁচোন, এইম আছেনে নাই চাওক। গোটেই মেলাখন চালোঁ, কিবা কিবি খালোঁ, ঘটি গৰম, তাৰপিছত পুচকা এইবিলাকো খালোঁ, মিছল খালোঁ। এতিয়া আমি যিহেতু দেৰি হৈ গ'ল, ঘৰত ভাত বনাব দিয়া নাই, বাহিৰতে খাই যাম। ব'লকচোন আমি নগাঁও বাইপাছত থকা কোনোবা এখন ধাবাত খাওঁগৈ। আমাৰ নগাঁৱত ধাবাৰ খানানো কেনেকুৱা সেইটো আপোনালোকে চাওক। আমি যদিও কৈছিলোঁ বাইপাছত খাম বুলি, কিন্তু আমি বাইপাছত খোৱা নাই। এখন সোণাইপুৰীয়া দা ভিলেজ ৰিজৰ্ট মোৰ লগৰ এজনৰে, আমাৰ 12 বজাৰ ওচৰতে আছে, ঘৰৰ ওচৰতে। গতিকে তাতেই আমি আজি ৰাতিৰ এসাঁজ খাম, আৰু লগতে আমি কি খাওঁ সেইটোও দেখাম। তাৰ আগতে আমি এই ৰিজৰ্টখনৰ পৰিৱেশটো আপোনালোকক দেখাওঁ, ব'লকচোন। আমি অৰ্ডাৰ কৰিছিলোঁ ভেজ থালি আৰু হান্দি চিকেন। ইয়াত থালিত প্ৰায় 13বিধমান আইটেম দিয়ে। ইয়াত বহুত টেষ্টি বনায়। আমি এতিয়া খাই আছোঁ। ইয়াত 13টা যি আইটেম দিয়ে কৈছে, আপোনাৰ চালাড, আলু পিটিকা, বেঙেনা পিটিকা, চাটনি, চব্জি 2খন দিব, আপোনাৰ লাই শাকৰ তৰকাৰী দিব, কলডিলৰ চব্জি, দালি, মাটি দালি, এটা খাৰ দিব। তেনেকৈ বহুত আইটেম দিয়ে, কেতিয়াবাতো 16-17টা আইটেমো দিয়ে। গতিকে বহুত, আপোনালোকে যদি এইফালে আহে, আমাৰ যিহেতু 12 বজাৰ ওচৰতে আছে এই ৰিজৰ্ট আৰু ধাবাখন, গতিকে কেতিয়াবা সোমাব, খাই ক'ব কেনেকুৱা লাগে, বহুত টেষ্টি বনায়। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো ভাল পালে সকলোৱে শ্বেয়াৰ কৰি দিব। থেংক ইউ।